গুড মৰ্ণিং এভৰিৱান আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ভাবিলোঁ ৰাতিপুৱাৰ কামবোৰৰ পৰাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে ঘৰতে আছোঁ বাৰু আৰু এয়া দেখিছেনে ৰাতিপুৱাই শুই উঠি বিচনাখন পাৰিবৰ কাৰণে চেষ্টাহে কৰিছোঁ কিন্তু একদম চেষ্টাত মানে একদম বিফল নোৱাৰিলোঁগৈ বাৰু চেষ্টা কৰিছিলোঁ আৰু শেষত আহি মায়ে জাপিলে মানে হাতখন একদম পটককৈ বিষায় আৰু গম পাইছে আৰু আপোনালোকে চ' সেয়াই আৰু একদম ৰাতিপুৱা ভাত পানী খাই আজৰি সেইফালে এতিয়া তললৈ যাওঁ মানে আৰু ওপৰত খালোঁহি এইফালে ধুনুৱে আহি আছে মিক ফুৰাই আছে এইটো পদূলিত ঘূৰাই আছে তাক মানে ঘূৰাই ফুৰাব লাগে আমাৰ ষ্টেপত থকা ফুলখিনি এপাক দেখাই দিম দেই ধুনু একদম সেই তাত ফুৰাই আছেগৈ এইটো চেমিক মানে ফুৰি থাকিবলৈ পালে একোৱেই নালাগে আৰু চেমি আহা আকৌ আৰু আজি ৰ'দটো একদম ধুনীয়াকৈ ওলাইছে দেই ভাল লাগি গৈছে একদম ৰ'দটো পাই মানে সঁচাকৈ কালিও বাৰু ঠিকে আছিলে সেইফালে কিমান ধুনীয়াকৈ লাগি আছে আৰু এইজোপা চাওক কিমান ধুনীয়া লাগিছে এইটো এজোপা কি আছিলে বেঙেনা একো নহয় হয় নেকি ইমান ধুনীয়াকৈ ফুলি আছে গোটেই গছজোপা একদম পাত চাত নাই অকল ফুলি আছে আৰু ইয়াত আছে ৰঙালাও আৰু জাতিলাও এইয়া আছে এইফালে আছে লাগি আছে এইফালে ধুনীয়াকৈ দি থৈছে তলত এইবোৰ জলকীয়া গছ এইজোপা আছে এইখিনি আমাৰ চেমি এয়া আমাৰ এয়া চেমিক অকল এতিয়া চাই থাকিব লাগে ওপৰৰ পৰা হয় নাই এইফালে ব'লা আৰু এইফালে মায়ে উলিয়াইছেহি আনি পেলাই আকৌ খেজুৰ মানে মই খেজুৰ খাই খুব ভাল পাওঁ আৰু মায়ে দিছে এটা নাছিলে বোলে এটা আছিলে সেইটোকে দিছে আৰু খাই ল'লোঁ দেই আৰু এইফালে দেখিছেনে মানে মা ওলাইছে যাবলৈ বিয়াখনলৈ মানে ৰিচিপশ্যন পাৰ্টি এটা আছে গাঁৱতে আৰু তাতে যাব ওলাইছে আৰু মোক ক'লে অকণমান আৰু উলিয়াই মেলি দিবলৈ মই অকণমান উলিয়াই মেলি দিলোঁ কিনো উলিয়াম ভগা হাতে তথাপিও যিমান পাৰোঁ চেষ্টা কৰিলোঁ কৰিবলৈ আৰু সেয়াই মই কৈছোঁৱে মায়ে সাজি কাচি অকণমান ভাল পায় সেইটো কাৰণে অকণমান কিবা অকণ কৰি দিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प म प ग म ग सा प म प म प ग म प सागरे ग सारिणी सा 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 सागरे ग सारिणी আৰু এইফালে মা ওলাই মেলি গৈছে আৰু অকলে গৈছেগৈ মানে কাৰোবাক পাওঁ বুলি ৰৈ আছিলে কিন্তু নাপালে লগ আৰু সেইটো কাৰণে অকলেই গ'লগৈ আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ পিছফালৰ পৰা তেনেকৈ
তাৰ পিছতে আমি আহিলোঁ ফুল চাবলৈ মানে এইফালে দিয়ে নিছিলে আৰু মানুহ এজনে ফুল চ' আমি দেউতা আৰু মই মানে অকণমান চালোঁ বৰ ধুনীয়া ধুনীয়া ফুল আনিছিলে তথাপিও বেছিভাগ ছিজন ফ্লাৱাৰেই আছিলে আৰু সেইটো কাৰণে লোৱা নহ'লে বাৰু একো কিন্তু অকণমান চালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু সেয়াই সুধিছিলোঁ দামবোৰ মানে নপতিলে আৰু ইমান খাছো নহয় মানে ছিজন ফ্লাৱাৰ যে সেইটো কাৰণে নল'লোঁ আৰু মানে তেনেকৈ যাবলৈ লৈছোঁ ওপৰলৈ মানে মাংস বনাবৰ কাৰণে মোক কৈছে মইতো বনাব নোৱাৰোঁ বাৰু মানে মোক কোৱা নাই আৰু মানে এনেই অকণমান লাগি মেলি দিম আৰু মইতো লৰাব নোৱাৰোঁৱেই খালি এনেই অকণ লাগি মেলি দিম বাকী মানে মায়ে এনেকৈ লৰাই মেলি দিব মানে মই বনোৱা খাই পেলাই ভাল লাগে দেই সেইটো কাৰণে মানে মোক বনাবলৈ কৈছে আৰু চ' যাওঁ আৰু এইফালে চেমিটো মানে নাথাকেই ভিতৰত অকলে বা বাহিৰত হ'লেও মানে মোৰ লগতহে মানে পকৰত একদম ঘূৰি ফুৰিব মানে মই যেনি যাওঁ এতিয়া সিও মানে তাতে যাব মানে এনেকুৱা চ' সেয়া ওলালেই টোপনিত ক'ব নোৱাৰে আৰু একদম মই উঠাৰ লগে লগে লগালগ উঠি ল'লে দেখাইছোঁ দেই এয়া চেমি এইফালে চোৱা খজুৱাইছে ঠাণ্ডা যে এইকেইদিন তাৰ গাও ধোৱা হোৱা নাই আৰু ঠাণ্ডাটো অকণমান কমিলে মানে গাটো ধুৱাব লাগিব আৰু মোৰ হাতখনো তেনেকুৱা মইতো এতিয়া ধুৱাব নোৱাৰিমেই বাৰু চ' অলপ লাহে ধীৰে ধুৱাব লাগিব আৰু পিছত বাকী সকলোৱে কৈছে চেমিক বহুত মৰম দিছে সকলোৱে তাৰ কাৰণে বহুত বহুত থেংক ইউ আৰু বাকী বলক তেতিয়াহ'লে বেছি দেৰি নকৰি ওপৰলৈ যাওঁ তাৰ উৎপাত লাগিয়ে আছে মোবাইলটো সেইখন হাতত লৈছিলোঁ হৈয়ে গৈছিলে অলপতে ৰেডি হেল্ল' এভৰিৱান আৰু দেখিছেনে একদম গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ মানে কি হ'ল ঘপককৈ ওলালোঁ আপাহঁতৰ ঘৰলৈ যাওঁ বুলি মানে আপাহঁতৰ ঘৰ কমাৰ গাঁৱতে হয় বাৰু আৰু পটককৈ যাওঁ বুলি ক'লে মানে আপাৰ ছোৱালীজনীৰ অহা 9 তাৰিখে মানে মাৰ্চৰ 9 তাৰিখে বিয়া আৰু সেইটো কাৰণে বিয়ালৈ মাতিছে বাৰু আৰু ভাবিলোঁ সেইটো কাৰণে ঘৰতে থকা কেইদিন মানে পটককৈ খবৰ এটাকে লৈ আহোঁগৈ বিয়া বুলি ভালো পাব আৰু তেনেকৈ মই মানে বিয়াৰ পিছত যোৱাও নাই আৰু আদি অহাহেঁতেন ভালেই হ'লহেঁতেন আদিৰ লগতো যাব পাৰিলোহেঁতেন আজি অহা কথা আছিলে কিন্তু আহিব নোৱাৰিলে আৰু বাকী সেইটো কাৰণে ময়ে যাওঁ মা দেউতা ওলাইছে আৰু মাহঁতে কিবা এটা বজাৰৰ কিবা এটা লৈ ল'ব খুজিছে আৰু কিবা কি গৈ লওঁ দেন আকৌ দেখাই থাকিম বিয়া ঘৰৰ পৰিৱেশ এইফালে মা দেউতা কিবা কিবি লৈ ল'লে মানে অথনি আহিলোঁ বাৰু আৰু মোৰ একদম বহুত বেছি চৰ্দি লাগিছে থাকিবই পৰা নাই মানে ঘপককৈ চৰ্দিটো লাগিলে এইকেইদিন বতৰটো বেয়া আছিলে যে ঠাণ্ডা সোমালে কেনেবাকৈ একদম চৰ্দি পূৰা মাজে মাজে কাহো মাৰিছোঁ বাৰু এটা দুটা আৰু সেইটো কাৰণে সোনকালে গুচি আহিলোঁ আৰু কাইলৈ ভাইটিৰ এক্সামো আছে তো সেইটো কাৰণেও সোনকালে আহিব লগা হ'ল বাৰু বিয়া ঘৰত অকণমান টাইম থাকিলোঁ আৰু মানুহ আহি আছে এটা দুটা গোটেই মানুহ মানে মানুহবোৰ এনেকৈ চব ব্যস্ত হৈ আছে যে এনেকৈ ভিডিঅ' বেছিকৈ কৰা নহ'লে আৰু অকণমান দেখুৱালোঁ পেণ্ডেল সেয়া দি আছে আৰু বহুত কাম বাকী আছে গতিকে বিয়া দিনাটো দেখুৱামেই আৰু জোৰোণৰ দিনা মই মেকআপ কৰিম কইনাক গতিকে চাবলৈ পাব ঠিক আছে বাকী সেয়াই আৰু জনাই ল'লোঁ অকণমান দেখিছেনে মেকআপ হৈ আছে দেখিছেনে এইফালে আৰু
বহুতে মোক মোবাইলটোৰ কথা সুধি আছিলে যে ধুনীয়া আহিছে বুলি কৈছে, ভিডিঅ' কোৱালিটি আগৰটোতকৈ বহুত ভাল আহিছে বুলি কৈছে। একদম হয়, মানে একদম পূৰা ক্লিয়াৰ আহে, যিটো আৰু মানে পূৰা স্পষ্ট, তাত একো লোক ঢাক নাই। চ' অ'প্প' সুধি আছিলে কি ল'লোঁ বুলি, অ'প্প' ৰেন' 80 5G যিটো নিউকৈ আহিছে, চ' সেইটোৱে ল'লোঁ আৰু চাই ল'লোঁ মানে আদি নিজে আৰু সেইটোকে লৈ দিলে। মই সেইটোৱে লাগে বুলি কোৱা নাছিলোঁ বাৰু, মোক কৈছিলোঁ যে মোক খালি অ'প্প'য়ে লাগিব বুলি কৈছিলোঁ, অ'প্প'য়ে ল'ম বুলিয়ে কৈছিলোঁ, কাৰণ আগৰটো অ'প্প' আছিলে আৰু বহুত আগৰ পৰা মই অ'প্প'টো মানে ইউজ কৰি আছোঁ, চ' ভাল লাগে কিবা এটা ইউজ কৰি। অ'প্প' মানে ফোনটো মই মানে প্ৰিফাৰ কৰোঁ, আৰু ছোৱালীৰ কাৰণে অ'প্প' ফোনটো একদম পূৰা পাৰফেক্ট বুলি মই মানে ভাবোঁ আৰু মোৰ ফালৰ পৰা। চ' এতিয়া এনেকৈতো মোবাইলটো দেখুৱাব নোৱাৰোঁ, কাৰণ এইটোতে মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ। চ' আপোনালোকে যদি চাব বিচাৰে চাই ল'ব ফোনটো কেনেকুৱা কি কথা, মানে বাকী চাই থাকিব আৰু মানে অকণমান কথা ক'বলৈ প্ৰব্লেম হৈ আছে। মই বহুত আগতে দেখাইছিলোঁ, মানে মোৰ এই বস্তুটো খুব ছিগে, মানে এতিয়া ওঠৰ মানে এই একদম ওপৰৰ চাইডে মানে আলু নহয় এইটো কি কয় নাজানো দেই, এই ওপৰৰ মানে কিন্তু ইমানেই ছিগি গৈছে মানে একদম কথাও ক'ব পৰা নাই, খাব ঠাণ্ডা পানী অকণ লাগিলেও মানে একদম ইমানেই অসহ্য লাগে নহয়, বহুত অশান্তি লাগে আৰু বহুত অশান্তিত আছোঁ, মানে চব ফালৰ পৰা অশান্তি, কি ক'ম, মোৰেই গাত চব অশান্তিবোৰ আহি পেলাই এনেকৈ বাঁহ লৈছে শিলিখীয়া নিচিনা লাগিছে, মানে কি ক'ম। ঘৰত আহিছোঁ, ঘৰতো মানে শান্তি নাই, এনেকুৱা নিচিনা হৈছে মানে। সোনকালে ভাল হ'বলৈ আশীৰ্বাদ কৰিব, আৰু আপোনালোক ইমানবোৰ মানুহ আছে, চবেই আশীৰ্বাদ কৰিলে ভাল হৈ যাব, গতিকে আশীৰ্বাদ কৰিব। ঠিক আছে, কথা ক'বলৈ অকণমান দিগদাৰ হৈছে দেখিছে, আৰু এইটো উঠি গৈছে, খহি গৈছে, একদম হাতৰটোতো ক'বই নালাগে। সুধি আছিলে বিষ ভাল পাইছোঁনে নাই, মানে বিষটো আগতকৈ অকণমান কমিলে, কিন্তু এক মুঠি মাৰিব একেবাৰে পৰা নাই, আৰু মানে এই আঙুলিটো যিটো অনামিকা আঙুলি আছে, সেই আঙুলিটো বিষ, সেইটো আঙুলি বিষ আছে। এনেইটোতো গোটেই হাতখনেই বিষ হৈ আছিলে, গোটেই হাতখনৰ বিষটো কমিলে, বাকী সেই আঙুলিটো মানে ছাইডৰ আঙুলিকেইটা বহুত বিষ আছে। আৰু বেণ্ডেজটো খুলি দিলে, মানে খুলিও কি হ'ল, এতিয়া ভাতটো খাব লগা হৈছে নহয়, চ' ভাতটো খাবৰ টাইমত মানে খুলি লওঁ আৰু বেণ্ডেজটো, আৰু এনেই বাকী বেণ্ডেজটো লগাই থ'লে ভাল লাগি থাকে একদম। সেয়াই আৰু জনাই দিলোঁ আপোনালোকক। আৰু এইফালে একেবাৰে শেষত এটা ভিডিঅ' দিলোঁ, মানে সেইদিনা মই মেকআপ এটা কৰিছিলোঁ, ভণ্টি এজনীক মেকআপ কৰি দিব লাগে, অকণমান চিম্পল পাৰ্টি মেকআপ, চ' কৰি দিলোঁ, আৰু আপোনালোকক সেইদিনা দিবলৈ থাকিলেই, আজি সেইটো ভিডিঅ'তে দেখুৱাই দিলোঁ অকণমান ভিডিঅ' কৰি। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব, এইখন হাতে কৰিলোঁ দেই, বেয়া হাতে ক'ব আৰু কেনেকুৱা লাগিছে। আৰু আজি ভিডিঅ'টোৰ পৰা মই এনেকৈয়ে বিদায় লৈছোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম, আজিলৈ বাই বাই।